হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি গ'লোঁ বেলতলা বজাৰ আৰু এয়া লৈ আহিছোঁ বজাৰৰ পৰা ৰবাব টেঙা। অলপ দেৰিকৈ খাব লাগিব কাটি। আৰু এয়া হৈছে মধুৰিআম, আমাৰ যিটো লোকেল মধুৰি। আৰু এয়া হৈছে কচু ঠুৰি, ক'লা কচু। এয়া কলফুল আৰু এইখিনি হৈছে পূৰ্ণনভা শাক। এয়া হৈছে জহা ভোল। এয়া হৈছে কোমোৰা। হাঁহ মাংসৰ লগত মজা লাগে, কিন্তু আজি নাই বাৰু হাঁহ মাংস। এইখিনিয়ে হৈছে বজাৰ আজি, কিবা কিবি আনিলোঁ। আৰু এইকেইটা হৈছে মিঠা অমৰা হয়। এইখিনি জলকীয়া নিমখ সানি কাটি খাবচোন, বিৰাট ধুনীয়া লাগে, বেলেগ টেষ্টি হয়। এয়া এতিয়া ৰবাব টেঙাটো যে দেখাইছিলোঁ, এতিয়া কাটিম। কোনে কোনে ভাল পায় ক'ব দেই কমেণ্টত। বতৰৰ ফল সকলোৱে খাব লাগে, নহয় জানো? আগতে আমি গাঁৱত এইবোৰ ডেইলি খাওঁ। গুৱাহাটীতনো আৰু ক'ত এইবোৰ পাম ডেইলি। বজাৰত যিদিনা যোৱা যায় আৰু আনিলে খাব পাওঁ আৰু। কি ধুনীয়া গোন্ধ। যোনে যোনে ভাল পায় ৰবাব টেঙা, আজি চাগে জিভাৰ পানী পৰি আৰু তত নাপাব। মুখ নলগাব দেই ৰাইজ। এতিয়া এইটো বাকলিটো গুচোৱা হ'ল, এনেকৈ ফালি দিব লাগে। ৰবাব টেঙাটো কাটোতে কিন্তু হাতখন জোকাৰিব নালাগে, জোকাৰিলে গোটেই তিতা লাগি যাব। সেইকাৰণে কাটোতে একদম সাৱধান। ধুন্দুল, ধুন্দুল খাবানে? তাই বোলে এদিন, তাই 2 বছৰমান থাকোঁতে মন্দুদাহঁতৰ তাতে গৈছিলে, মন্দুদা বৌয়ে এইটো কাটিছিলে বোলে। তাই বাতিত দিয়াতে খাইছে বোলে, এতিয়া পাহৰিলে তাই। এইটো দেখিছেনে? এনেকৈ কাটি ল'ব লাগে এইখিনিতে। এনেকৈ কাটি লৈ এনেকৈ ওলটিয়াই দিব লাগে, দি এইখিনি এনেকৈ এৰুৱাই দিলে হ'ল। আমাৰ গাঁৱৰ মানুহবোৰেতো জানেই চবেই। একদম মচমচীয়া হৈ আছে টেঙাটো। ধুন্দু, এইটো চোৱা কি হয়। এইটো চোৱা, এইফালে এইটো আহিছেনে? এইটো চোৱা কি হয়, চোৱা এইটো। এইফালে আহা। এইটো কি হয়? খাবানে? কিয়? বোলে নেজানেই ইহঁতে এইবোৰ।
এফাল হ'লেই হৈ যাব, এফাল থৈ দিওঁ, পিছত খাব পাৰিম। আমি যিহেতু 3জনমান মানুহে হৈ যাব এইখিনি হ'লে। এতিয়া এইখিনি ধুনীয়াকৈ জলকীয়াৰ লগত সানি ল'ম। খাব আৰু আজি। ভোট জলকীয়া গোন্ধ মৰিবলৈ খাইছে। হ'ব দিয়া। এয়া সানি ল'লোঁ, এতিয়া খাম আৰু কৃষ্ণ জলকীয়া। মজা। আজি তেনেই চিম্পুল এটা মাছৰ বইল বনাব লৈছোঁ। তাৰ কাৰণে লৈছোঁ মোৱা মাছ, জলকীয়া এনেকৈ কুটি লৈছোঁ। আৰু এয়া মচুন্দৰী দি দিছোঁ কেইপাতমান। এয়া বিলাহী এটা এনেকৈ সৰু সৰুকৈ কুটি পেলাই দি দিছোঁ। এয়া জোখমতে নিমখ দি লৈছোঁ। আৰু এয়া দিছোঁ অকণমান আদা নহৰু পেষ্ট, বহুত বেছি দিব নালাগে, অলপ দিলেই হ'ল। আৰু এতিয়া দিম কেঁচা মিঠাতেল। এইখিনি এতিয়া ভালদৰে সানি ধুনীয়াকৈ মিক্স কৰি লৈ কুকাৰ এটাত মই অকণমান পানী দিছোঁ আৰু এই বাতিটো ইয়াত বহাই দিছোঁ। আৰু এতিয়া এই বাতিটোত ঢাকোন এখন লগাই দিম এনেকৈ, আৰু কুকাৰৰ ঢাকোন পাত মাৰি এনেকৈ মই 3-4টামান হুইছেল মাৰি দিম। এয়া আমাৰ মাছৰ পিটিকা হৈ গ'ল। এনেকৈ আপোনালোকে বনাই খাই চাবচোন, বৰ ধুনীয়া লাগে মচুন্দৰীৰ লগত। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।